अभिषेक दासखौ बुथारनायनि न्याय नागिरना तामुलपुराव माखासे हारिनि दल संगठननि गेदेर सोमावसारनाय। अभिषेकखौ बुथारनायनि न्याय नागिरनानै सनिया कसारी फरायसा आफादनि बानजायनायाव आसु, एबसु, आरसु, आक्रासु लोगोसे ज्येष्ठ नागरिक मंच एबा तामुलपुरनि मेलेमजिबिफोराबो सोमावसारनाय हाबाफारियाव बाहागो लायो। अभिषेकखौ बुथारनायनि न्याय नांगौ, अभिषेकखौ बुथारनायनि बिजिरनाय नांगौ। आसाम पुलिस हाय हाय, नखर बिफान हाय हाय। आमार दाबि, न्याय रायजो दाबि, दायनिगिरिखौ हमनानै गोख्रों साजा होनांगौनि बायदि स्लगानजों गोख्रों सोमावसारदों तामुलपुरनि राजा लामायाव। सनिया कसारी फरायसा आफादनि मावखुलिनिफ्राय जागायनानै घग्रा चौकसिम 2 किल'मिटार गोजानसिम होस्रिखाव थाबायनानै सोरगोआरि एमएलए लेहुराम बर' गेलेग्रा फोथाराव फोजोबो। এই হত্যাকাণ্ডৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে আৰু তেওঁৰ যি আৰক্ষী স্মাৰ্ট আৰক্ষীৰ কথা কয়, এই স্মাৰ্ট আৰক্ষী বিকল এটা আৰক্ষীৰ ওপৰত পৰিগণিত হৈছে। যি সময়ত অডিঅ' ভিজুৱেল আছে, অডিঅ' ট্ৰেক আছে, যদি আৰক্ষী সঁচাকৈ স্মাৰ্ট হৈছে তেতিয়াহ'লে এই ভিজুৱেলসমূহ সঠিক ৰূপত পৰীক্ষা কৰক আৰু দোষীক গ্ৰেপ্তাৰ কৰক। অডিঅ' ট্ৰেকসমূহ নিৰীক্ষণ কৰক, তাৰপিছত গ্ৰেপ্তাৰ কৰক। আৰু যদি ইয়াত কিবা ৰাজনৈতিক ষড়যন্ত্ৰ আছে, যদি কিবা ৰাজনৈতিক সংসূত্ৰ আছে, আমি সেই ৰাজনৈতিক শক্তিসমূহক আমি ইয়াৰ পৰা সকীয়াই দিব খুজিছোঁ। এই ক্ষেত্ৰত হত্যাকাৰীৰ ক্ষেত্ৰত এগৰাকী খিলঞ্জীয়া যুৱকৰ মৃত্যু হৈছে। ইয়াত ৰাজনৈতিক কোনো ধৰণৰ কথা বতৰা আনিব নালাগে। ৰাজনীতিৰ ঊৰ্ধত গৈ দোষীক চিনাক্ত কৰি দোষীক শাস্তি প্ৰদান কৰক। আৰু এই সংগ্ৰাম আমাৰ যিখন চলিছে, এই সংগ্ৰাম দীঘলীয়া হ'ব। আজি ৰাজপথ অৱৰোধ কৰা হৈছে, ইয়াৰ পিছত আৰু ভয়ংকৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।